চোৱা সম্প্ৰতি অসমীয়া ভাষাটোৰ যথেষ্ট দ্ৰুত অৱক্ষয় দেখিবলৈ পোৱা গৈছে। নিভাঁজ অসমীয়া ভাষাৰে কথা কোৱা আৰু লিখা মানুহৰ সংখ্যা দিনক দিনে কমিবলৈ ধৰিছে। গতিকে এনে পৰিপ্ৰেক্ষিততে মই কিতাপখন লিখাৰ চিন্তাটো কৰিছিলোঁ। প্ৰথমতে ফেচবুকৰ দৰে সামাজিক মাধ্যমত মই সৰু সুৰা কিছুমান ভাষা বিষয়ক পোষ্ট দিবলৈ আৰম্ভ কৰিছিলোঁ আৰু ৰাইজে যথেষ্ট আদৰি লৈছিল, মোক উৎসাহ যোগাইছিল। গতিকে মই তেতিয়াই চিন্তাটো কৰিছিলোঁ যে এখন প্ৰেক্টিকেল যদি এনেকুৱা ধৰণৰ পুথি মই ৰাইজক উপহাৰ দিব পাৰোঁ, ৰাইজ হয়তো যথেষ্ট লাভৱান হ'ব। সাধাৰণতে কি হয় যে ভাষা বিষয়ক পুথিবিলাক যথেষ্ট নিৰহ হয়, এটা অভিযোগ আছে মানুহৰ, আৰু এনে কিতাপবোৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজতে সাধাৰণতে আৱদ্ধ হয়। গতিকে মই ভাবিছিলোঁ যে এইবোৰকো যদি গল্প বা উপন্যাসৰ দৰে ৰসাল বা সৰহ কৰি তুলিব পাৰি, তেনেহ'লে নিশ্চয় এনেকুৱা ধৰণৰ বিষয়বস্তুকো মানুহে আঁকোৱালি ল'ব। গতিকে স্বাভাৱিকতেই মই কিশোৰ ছাত্ৰ ছাত্ৰী, লেখক, সাংবাদিক এই সকলো কথা ভাবিয়ে কিতাপখন লিখাৰ পৰিকল্পনাটো কৰিছিলোঁ।